নমস্কাৰ। বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ। মানে কি মই বহুত দিন ভিডিঅ' কৰা নাই আপোনালোকক। মই আচলতে কিয় কৰা নাই মানে কেতিয়াবা কৰ্মব্যস্ততাটো থাকেই ন, আপোনালোকৰ থাকে, সকলোৱে থাকে, অকল মোৰেই নহয়। কেতিয়াবা আচলতে এলাহো লাগে। আৰু মই সদায় আগতেও কৈছোঁ যে মই আচলতে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কিবা এটা সৰুকৈ হ'লেও আচলতে মেছেজ দিব খোজোঁ। সেইকাৰণে এনেই যি টি মেছেজ কৰি থাকিবলৈ, ভিডিঅ' কৰিবলৈ বেয়া লাগে, আপোনালোকৰ সময় নষ্ট হ'ব। গতিকে আজি মই ভাবিলোঁ বিহু বুটত কিবা এটা মই কমেই আপোনালোকক। আৰু অৱশ্যে জ্যেষ্ঠসকলে বেছিকৈ চাগে মোৰ ভিডিঅ'টো অলপমান ভাল পাব পাৰে, বেছিকৈ নহ'লেও অলপ হ'লেও ভাল পাব। কাৰণ মই ঠিক 70, 80, 90 দশকৰ অতীতটোলৈ ঘূৰি যাব খুজিছোঁ। আচলতে অতীতবিলাক সদায় মধুৰ কিয় হয় নাজানো। তেতিয়াতো বহুত নাছিল ন, এতিয়া আমি যিবোৰ পাইছোঁ তেতিয়া বহুত নাছিলেই। তথাপিও সেই দিনবোৰ মনত পেলাই ভাল লাগে, কাৰণ সেই সময়ত আছিল আন্তৰিকতা, কৃত্ৰিমতা একেবাৰেই নাছিল। মই বিহু কটালৈকে যাওঁ, জেতুকা, সেই সময়ত আমাৰ ঘৰত নিজৰ ঘৰত জেতুকা নাছিল, কিন্তু আমি কি কৰোঁ, কাৰোবাৰ ঘৰত যাৰ ঘৰত জেতুকা আছিল ছিঙি আনোগৈ। আৰু গৃহস্থই একো নকয়, মানা নকৰে, কাৰণ জেতুকা বিক্ৰী কৰিব নিয়াৰ কথা তেতিয়া কোনো ভবাই নাছিল। গতিকে যাওঁ, জেতুকা পাত ছিঙি আনি পেলাই ডালিম পাত, মধুৰিআম পাত, অকণমান চূণ এনেকুৱা দি পেলাই, পিহু মানে কি পতাত মায়ে পিচি দিয়ে। তাৰপিছত আমাৰ হাতৰ তলত ঘঁহি দিয়ে, ঘঁহি পেলাই ফটাকানিৰে বক্সাবিলাকে নিচিনাকৈ ঠিক এনেকৈ আমাক বান্ধি দিয়ে, মেৰিয়াই থয়, নহ'লে দিগদাৰ হ'ব নহয়, লাগি যাব য'ত। তাৰপিছত আমাৰ সমস্যাটো হৈ যায় কি, আমাৰ যেতিয়া পিঠিখন খজুৱাই বা হাতখন খজুৱাই, তেতিয়া কি কৰিম, মাহঁতে কোনোবাই খজুৱাই দিয়ে, নহ'লে আমি বাই ভনীবিলাকে ইজনীয়ে সিজনীক খজুৱাই দিওঁ। তাৰপিছত আহিলে এতিয়া ৰংটো উজ্জ্বল হ'ব লাগে, পাতলা হ'লেতো বেয়া লাগিব। আমি তেতিয়া জানিছিলোঁ সৰুতে যে গৰুৰ পেচাবেৰে যদি হাতখন ধুই দিয়া হয়, ঠিক খোলাৰ পিছতে পানীৰে নুধুই পেলাই সেই পেচাবখিনিৰে ধুব লাগে। গতিকে আমি সেইটো ৰাতি সাৰ পাই থাকোঁ। তেতিয়া মানে কি, ওচৰতে গোহালিটো যদিও ৰাতি উঠি যাবলৈ ভয় লাগে, কাৰণ তেতিয়া পোহৰবোৰ এতিয়া নিচিনা ইমান জকমকাই থকা নাছিল, লাইটৰ পোহৰ যথেষ্ট পাৱাৰ কম আছিল। গতিকে ৰাতি ভয় লাগে যদি কাণ ওলাই থাকোঁ। ঠিক কাহিলি পোৱাতে আমি দৌৰ মাৰোঁ, গৰুজনীয়ে পেচাব কৰা শুনিলে হাতখন তাত পখালি দিওঁ। আৰু যথেষ্ট মানে হেৰি হয়, বেছি দেৰিলৈকে আকৌ গোটেই ৰাতিপুৱালৈকে থ'ব নোৱাৰি, এইটো কাৰণে দেই যায়। বেছি ডাঠ হ'লে হাত মানে জেতুকাখিনি ক'লা নিচিনা দেখি। সেইকাৰণে আমি ঠিক আন্ধাৰ কাহিলি পোৱাতে আমি দৌৰি গৈ পেলাই পেচাবেৰে ধুওঁ আৰু উজ্জ্বল কৰোঁ। আৰু পুৰুষবিলাকে কি কৰিছিল, জেতুকা মানে ভৰিৰ নখত বা হাতৰ নখত ঘঁহিছিল। জেতুকা ঘঁহিলে বোলে আচলতে গোটেই বছৰটো তাৰমানে সাপে নুখুটে, সাপৰ পৰা ৰক্ষা পৰে। সেই সময়ত কোনোবাই কৈছিল যে যদি কপালত জেতুকাৰ ফুট লোৱা হয়, তেতিয়া বোলে যদি ফুটটো উজ্জ্বল হয়, তেতিয়াহ'লে সেইগৰাকী বোলে ৰাণী হ'ব পাৰি। মানে আচলতে খুব ধনী ল'ৰাৰ লগত বিয়া হ'ব বুলি কয়, তাই ৰাণীৰ নিচিনাকৈ থাকিব পাৰে। আমি গোটেইবিলাকে খুব ফুটটো লওঁ, আৰু তাৰপিছত মনটো মৰি যায়, হাতত যিমান ৰঙা উঠে কপালত নুঠে। পিছত বুজিছিলোঁ আচলতে যে কপালৰ ছালখন আৰু হাতৰ ছালখন বহুত বেলেগ নহয়, সেইকাৰণেই ফুটটো উজ্জ্বল নহয়। আৰু সেইকাৰণে কৈছিল যে যিজনীয়ে উজ্জ্বল হ'ব সেইজনীয়ে ৰাণী হ'ব পাৰিব। এতিয়া আমি দেখোঁ যে বজাৰত বিধে হেনাৰ পেকেট বুলি কয়, জেতুকাৰ পেকেটটো বিচাৰিলেই পায়, ঘৰলৈ আনি লগালেই হ'ল। আজিকালিতো কিছুমানে বহুতে নিজেও নাসানে, পাৰ্লাৰলৈ যায় বা পাৰ্লাৰৰ পৰা কোনোবা এগৰাকীক মাতি আনি ধুনীয়াকৈ হেৰিয়াকৈ মানে গোটেই হাতখন জেতুকা নাসানে, এই যে ফুল আঁকাৰ নিচিনা আগৰ আমাৰ হিন্দী ভাষীসকলে যিটো কৰে তেনেকুৱাকৈ আঁকিলে। গতিকে ইমান সহজলভ্য হৈ গ'ল। তথাপিও কিন্তু মোৰ হয়, আপোনালোকৰ হয়নে নহয় নাজানো, মোৰ কিন্তু সেই দিনবিলাকে ভাল লাগিছিল, অতীতৰ সেইবিলাক। ইফালে মাহঁতে ৰাতি পিঠা পনা বনাই থাকে, আমি আকৌ যৌথ পৰিয়ালত আছিলোঁ, সেইকাৰণে আৰু মজা লাগিছিলে। তেতিয়া তাৰমানে খুৰীহঁত, বৰমাহঁত, আমি চব মানে অৱশ্যে আখলটো পাকঘৰটো পিছলৈ সংখ্যা যেতিয়া বেছি হ'ল আৰু তেতিয়া বেলেগ বেলেগ হ'ল, কিন্তু ঘৰটো একেই আছিল। মাহঁতে যেতিয়া বনাই থাকে, আমি কাৰ চৌকাত আগতে হৈছে মুঠতে পিঠা কেইটামান সৰহকৈ আৰু খাই খুব ভাল লাগে। আজিকালি পিঠাবিলাকত দেখিছোঁ তিল পিঠা, যিটো তিলেই নাথাকে। যদি আত্মসহায়কৰ পৰা বা কোনোবা দোকানৰ পৰা আপুনি কিনিবলৈ যায়, গুড় থাকে বেছিকৈ, তিল নামমাত্ৰ থাকে। সেইকাৰণে ঘৰত বনোৱা পিঠাৰ আচলতে সোৱাদটোৱে বেলেগ। আৰু সেইকাৰণে আমাৰ আচলতে সকলোৱে যিমানেই বিজি হওক, যিমানেই কাম থাকক, সকলোৱে নিজৰ ঘৰত অন্তত পিঠা পনাকেইটা আমাৰ প্ৰত্যেক অসমীয়া ঘৰে বনায়, সেইটো ভাল লাগে।
আমাৰ মাহঁতক দেখিছিলোঁ, খুৰীহঁতক দেখিছিলোঁ, বৰমাহঁতকো দেখিছিলোঁ। বৰমাহঁততকৈ যদি শহু থাকে, মাহঁতে নিজৰ বৰজনাক আৰু জা ছোৱালীক সেৱা কৰে বিহুৰ দিনাখন, মূৰত উৰণি চৰণি লৈ লয়। খুৰীহঁতকো দেখিছিলোঁ, খুব ভাল লাগিছিল। একদম এতিয়া নিচিনাকৈ পাটৰ মুগাৰ সাজবোৰ নিপিন্ধে, মানে নতুন কাপোৰ এসাজ পিন্ধে, কপাহী হওক লাগিলে। সেই সময়ত ইমান দামী দামী কাপোৰ উপহাৰ দিয়াৰো নিয়ম নাছিল। মানে তেতিয়া মানুহখিনি ইমান হাতত ইমান টকা পইচা মানুহবিলাকৰ নাছিল, আৰু ইমান কি ক'ম, কাপোৰ কানিৰো ইমান জাক জমকতাবোৰ নাছিল। তামোল পাণ এযোৰ দিয়ে, বটাত লৈ পেলাই সেৱা কৰিছিল। খুব ভাল লাগিছিল। আমি সৰুতে যে এইবোৰ দেখোঁ, খুব ভাল লাগিছিল হেৰি কৰি। আৰু তেতিয়া দেখিছিলোঁ যে এইটো খুব আন্তৰিকতা আছিল। আৰু আমাৰ কাৰণে আজি আমি নিজে মন গ'লে কিবা এটা ল'ব পাৰোঁ, সেইটোত কিন্তু সেই মাদকতাটো নাপাওঁ। যিটো সৰুতে দেউতাই বিহুৰ সময়ত আমাক গোলাঘাটৰ আছাম ট্ৰেভেলছ, বিনানী ষ্ট'ৰ, শ্যাম ফেঞ্চি এনেকৈ বুলি কয়, তিনিখন একেই বিনানী পৰিয়ালৰ, তাৰ পৰা ফ্ৰক আনি দিছিল। মোৰ দেউতাৰ এটা অভ্যাস আছিল কি যে পিন্ধাই চাই, আগলৈ এবাৰ পিছলৈ এবাৰ কৰি চাই যে ভাল দেখিছে নাই। তেনেকৈ পিন্ধাই যাওঁতে কেতিয়াবা ফিটিংটো ভাল নহয়, কেতিয়াবা সৰু হয়, কেতিয়াবা ডাঙৰ হয়। নিজৰ চাইজৰ আনিম বুলি ঘূৰাই নি তাতে কান্দা কাটা কৰোঁ। মানে ফ্ৰকটো নিব নিদিওঁ, একদম সাৱটি ধৰি থাকোঁ যে নতুন ফ্ৰক এটা পাইছোঁ। আৰু সেই ফ্ৰকটোত কিয় জানো নাজানো, বিহু বিহু সুবাস এটা লাগি আছিল। ইফালে আকৌ ৰাতিলৈ আকৌ হুঁচৰি আহিব নহয়, আমাৰ টোপনিয়ে নধৰে। কেইটা বজাত বা আহে হুঁচৰি। হুঁচৰি আহি যদি কেনেবাকৈ ঘূৰি যাবলৈ হয়, হ'লেই আৰু। আগতে খুব ভয়ো কৰিছিলে মানুহবিলাকে যে হুঁচৰি যাতে কেতিয়াও ঘূৰি যাবলগীয়া নহয়। আমি একদম সাৰ পাই থাকোঁ, কাণ ওনাই থাকোঁ, ক'ত ঢোলছে আহিছে নি, মাৰিছে নেকি কোনোবাই। যে জপনা মুখত জয় ৰাম বোলা, জয় হৰি বোলা শুনো আৰু ঢোল বজাই পেলাই। লগালে মা দেউতাহঁত ক'ৰবাত থাকে, আমি দৌৰি গৈ পেলাই দুৱাৰ খোলোঁগৈ। খুব ভাল লাগিছিল। আৰু তেতিয়া মানে পোহৰবোৰ ইমান উজ্জ্বল নাছিল, লাইটৰ পোহৰ যথেষ্ট কম আছিল। সেইকাৰণে মানুহবিলাকে যিবিলাকৰ ঘৰত লাইট নাছিল, যিবিলাকৰ চোতালত লাইটৰ পোহৰ নপৰিছিলগৈ, মেণ্টেল লাইট জ্বলাইছিল। কিছুমানে আকৌ ঘৰৰ লেম্পটোকে নি পেলাই মাজত, হুঁচৰিৰ মাজত থৈ দিয়েগৈ, তাৰ মাজতে ঘূৰি ঘূৰি হুঁচৰি গাইছিল। খুব ভাল লগা আছিল আচলতে। এতিয়াৰ দৰে ফোন যোগে আমি আপোনালোকৰ ঘৰলৈ গৈ আছোঁ ইমানটা বজাত, আমাক ইমান হাজাৰ টকা দিব, সেই ডিমাণ্ডবিলাক নাছিল। প্ৰায় সকলোৰে ঘৰে ঘৰে গাইছিলগৈ, মানে ইমান নাচাইছিল, কাৰণ তেওঁলোকেও ভাবিছিল যে মনত দুখ পাব এই ঘৰক যদি আমি এৰি থৈ যাওঁ। সেইকাৰণে সেই দিনবিলাক ভাল লাগিছিল। মানুহৰ মৰম চৰম, মানে খুব আন্তৰিকতাটো যে আছিল। অৱশ্যে এটা কথা ক'বই লাগিব যে মঞ্চৰ বিহুৱে কিন্তু যথেষ্ট দিছে আজি উঠি অহা, আজিৰ ল'ৰা ছোৱালীখিনিক, নৱপ্ৰজন্মখিনিক। নিজৰ প্ৰতিভা বিকাশৰ সুবিধা কিন্তু পূৰা পাইছে। কিন্তু শিল্পীসকলৰ যিটো মাননি, শুনিলেই ভয় লাগে। হাজাৰ ঘৰত নায়েই, লাখৰ ঘৰত ক'লে কয় যে হেণ্ডছক দিব লাগিব, চাউণ্ড ছিষ্টেমত লাগিব ইমান হাজাৰ। আৰু এই চাউণ্ড ছিষ্টেমক কিয় তোমালোকে বেলেগে লৈ আহিব লাগে? প্ৰত্যেকখন বিহু কমিটিয়ে এটা চাউণ্ড ছিষ্টেম দেখোন ঠিক কৰি লগাই থয়। চব বাকীসকলৰ কাৰণে যেতিয়া সেইটোত মাত ওলাইছে, বাজনা বাজিছে, তোমালোকৰতো কিয় নহয়, নহ'ব। মানে এনেকুৱা বিকট, মানে ষ্ট্ৰং চাউণ্ড ছিষ্টেম লৈ আহে যে সন্মুখত পঢ়া দৰ্শকৰ কি হয়, একদম বুকু, মানে কিছুমানতো হাৰ্ট এটেক হোৱা নিচিনা অৱস্থা হয়গৈ বুলি কোৱা শুনো। কাণ ফাটি যাওঁ হয়। সেই আগৰ চাওকচোন, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্ত আদিয়ে হাৰমনিয়াম তবলাযোৰ লৈয়ে যি মনোমোহাকৈ গীত পৰিৱেশন কৰিছিল, সকলোৰে বুকু জোৰ পৰি গৈছিল, বুকু ধমধমোৱা নাছিল। যা হওক, এইবোৰ কথা বেছিকৈ কৈ থাকিলে হয়তো মানে য়ংখিনিয়ে বেয়া পাব মোক, কিন্তু আমি আমাৰ দিনৰ কথাবোৰহে কৈছোঁ, মনত পেলাইছোঁ সেইবোৰ কথা। হয়তো আপোনালোকৰো বহুতৰ এই কথাখিনি মিলিব মোৰ লগত, যে হয় আমাৰ দিনতো এনেকুৱা আছিল, এনেকুৱা নহৈছিল। গতিকে ইমানখিনিকে ক'লোঁ। আজি বিহুৰ দিনা কিবা এটাতো আপোনাৰ লগত শ্বেয়াৰ কৰিব লাগিব ন। আপোনালোকৰ মাত্ৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে মোৰ ফেচবুক পেজটো মানে ফ'ল' কৰিলে, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে মোক মানে কৰিবলৈ মন যায়। আপোনালোকলৈ মই সদায়তো নপঠিয়াওঁ ন, কিবা এটা মেছেজ থকা কিবা এটাই পঠিয়াব খোজোঁ। আৰু আপোনালোকে চালে, লাইক কৰিলে, কমেণ্ট দিলে মোৰ বনাই থাকিবলৈ মন যাব। ইমানখিনিকে ক'লোঁ। আপোনালোকে নিশ্চয় আজি বিহুত ব্যস্ত হৈ আছে। ধন্যবাদ, শুভৰাত্ৰি, বাই বাই।